আৰু কেন্দ্ৰীয় কাৰাগাৰলৈ হৈছে তেওঁলোকৰ ঠিকনা আৰু এতিয়াৰ পৰা তেওঁলোকক ৰাখিব কেন্দ্ৰীয় কাৰাগাৰত। মই পুনৰ দৃশ্য আমি সামগ্ৰিকভাৱে দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু আমি জনাব বিচাৰিছোঁ যিহেতু তেওঁলোক এতিয়াৰ পৰা বাসিন্দা হ'ব কেন্দ্ৰীয় কাৰাগাৰতে তেওঁলোকে থাকিব লাগিব। গতিকে এই বিষয়টো আমি যথেষ্ট স্পৰ্শকাতৰ হিচাপে আমি দেখুৱাই আছোঁ, যিহেতু খুব এটা স্পৰ্শকাতৰ বিষয় আৰু যথেষ্ট লোকে দেখিছে আপোনালোকে তেওঁলোকক চাবৰ বাবে বিভিন্ন লোক ইয়াতে আহি সমবেত হৈছে। আৰু আমি জনাব বিচাৰিছোঁ যিহেতু তেওঁলোকক কোনো ধৰণৰ এই ন্যায় প্ৰক্ৰিয়াৰ পৰা আচলতে হাৰি যাব নোৱাৰিব। যিগৰাকী অধিবক্তা আছে অধিবক্তাগৰাকীৰ মুখেৰে জানিম যিহেতু ন্যায় প্ৰক্ৰিয়াটো কেনেকুৱা ধৰণে লৈ যাব সেয়া আমি অকণমান জানিবলৈ চেষ্টা কৰিম। যিহেতু অধিবক্তাগৰাকী আছে সমান্তৰালভাৱে মই পুনৰ জনাব চেষ্টা কৰিছোঁ, এগৰাকী হৈছে অধিবক্তা মিণ্টু শইকীয়া, তেখেতে গোটেই কথাটো ক'ব। এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ যিহেতু তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে, কি ক'ব? হয়, ইতিমধ্যে 14 দিনৰ পুলিচ কাষ্টডি তেওঁলোকৰ সম্পূৰ্ণ হৈছে আৰু আজি প্ৰডিউচ কৰিছিলে তেওঁলোকক আৰু মহামান্য আদালতে তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈছে আৰু গোটেইখিনি পৰ্যবেক্ষণ কৰি যিহেতু আমাৰ নিৰ্দিষ্ট আইনৰ গণ্ডিৰ ভিতৰত থাকি মহামান্য আদালতে তেওঁলোকক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আৰু তেওঁলোকে কোনো ধৰণৰ এতিয়া বেইল এপ্লিকেশ্যন তেওঁলোকে ইয়াতে ছাবমিট কৰা নাই। তেওঁলোকে হয়তো গম পাইছে যে তেওঁলোকে ভুল কৰিছে। এই সময়ত বেইল আবেদন কৰিলেও মহামান্য আদালতে কেতিয়াও তেওঁলোকৰ বেইল আবেদন শুনানি গ্ৰহণ কৰি তেওঁলোকক সুফল দিব বুলি তেওঁলোকৰ সেইটো নিজৰে বিশ্বাস নাই। হয়, কোনোবা অধিবক্তাই তেওঁলোকৰ বেইল পিটিশ্যন কৰিব পাৰে বুলি ভাবে? হয়, নহয় চাওক, অধিকাৰটো সকলোৱে আছে। মই বাৰম্বাৰ কৈছোঁ যে আণ্ডাৰ আৰ্টিকল 22 subclause 1 every accused has a under article 22 of the constitution every accused has a right to appoint their counsel on their own choice. গতিকে এইটোৰ পৰা এই অধিকাৰৰ পৰা তেওঁলোকক বঞ্চিত কৰিব নোৱাৰি। কিন্তু তেওঁলোকে মৰ্মে অনুভৱ কৰিছে যে তেওঁলোকে ভুল কৰিছে। গতিকে আজিৰ তাৰিখত যদি তেওঁলোকে কোনো বেইলৰ আবেদন ইয়াত কৰে তেতিয়াহ'লে সেই আবেদনক কিন্তু ন্যায়ালয়ে যে অগ্ৰাহ্য কৰিব সেইটো তেওঁলোকে ধুৰুপ জানিছে আৰু সেইকাৰণে তেওঁলোকে কোনো ধৰণৰ বেইল আবেদন কৰা নাই। হয়, আজি 14 দিনৰ ৰিমাণ্ড শেষ হৈছে, অৰ্থাৎ পুলিচ জিম্মাৰ যিটো এক্সটেণ্ডেড পিৰিয়ড 15 days এইটো সম্পূৰ্ণ হৈছে হোৱাৰ কাৰণে মহামান্য আদালতে তেওঁলোকক ইতিমধ্যে ন্যায়িক জিম্মালৈ দিছে। শ্যামকানু মহন্তৰ বিৰুদ্ধে দুটা গোচৰ ৰুজু হৈছিল, এটা 18/25 আনটো হৈছে 19/25। হয়, গতিকে ইডি গোচৰ ইতিমধ্যে ৰেজিষ্টাৰ হৈছে। হয়তো চাগে চাওক তেওঁলোক ইতিমধ্যে CID জিম্মাত আছিলে, গতিকে এইকণ সময়তে চাগে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিছে আৰু পাৰ্চিয়েলি চাগে ইনভেষ্টিগেশ্যন সম্পূৰ্ণ হৈছে আৰু যিখিনি ইনভেষ্টিগেশ্যন লাগে তেওঁলোকে ইতিমধ্যে জেলত থকাৰ পিছতো হয়তো জেলতহে ৰাখিব। গতিকে CIDয়ে প্ৰয়োজন সাপেক্ষে তেওঁলোকক ইনভেষ্টিগেশ্যন কৰিব পাৰিব। এইটো তেওঁলোকৰ CID অথৰিটিৰ অধিকাৰ আছে, তেওঁলোকে সেইধৰণে কণ্টিনিউ কৰিব। হয়, তেওঁলোকে একো কোৱা নাই। কিন্তু মই যেতিয়া প্ৰথম সোমাই গৈছিলোঁ তেতিয়া আচলতে জুবিন অনুগামী হিচাপে মোৰ শৰীৰৰ ৰক্ত প্ৰতিটো কণিকাই চিঞৰি উঠিছিলে, সাৰ পাই উঠিছিলে। কিন্তু তেতিয়া মই বুকুত হাত থৈ কৈছোঁ যে মই ইয়ালৈ অধিবক্তা হিচাপে আহিছোঁ, আইনৰ ছাত্ৰ হিচাপে। আইনৰ গণ্ডিৰ পৰা মই কেতিয়াও বাহিৰত যাব নোৱাৰোঁ। সংবিধানখন সেইকাৰণে আজি মই লৈ আহিছোঁ আচলতে নিজক সংযম কৰি ৰাখিবৰ কাৰণে। তেওঁলোকে ভুলটো আচলতে দেখিছেনে? তেওঁলোকে ভুলটো স্বীকাৰ কৰি এনেকুৱা লৈছেনে? চাওক, ভুলটো তেওঁলোকে যিহেতু মৰ্মে অনুভৱ কৰিছে যে তেওঁলোকে আচলতে তেওঁলোকৰ ভুলৰ কাৰণে যে অসমৰ জাতীয় সত্তা, আৱেগ, সংস্কৃতি, এখন বুৱতী নদী, একুৰা জুই, প্ৰবাহমান জুই যে হেৰাই গৈছে, নোহোৱা হৈ গৈছে অসমৰ পৰা, সেই কথাটো তেওঁলোকে কিন্তু মৰ্মে অনুভৱ কৰিছে। যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে আজি এখন বেইল আবেদন, সাধাৰণতে কি হয় যে বেইলৰ আবেদন মহামান্য আদালতত দাখিল কৰা হয়, কিন্তু তেওঁলোকে কোনো ধৰণৰ বেইল আবেদন তেওঁলোকে ইয়াত দাখিল কৰা নাই। হয়, চাওক, আচলতে কালি তদন্তৰ কাৰণে মোক নহয়, একচুৱেলি যিহেতু আমাৰ ষ্টেট গভৰ্ণমেণ্টে এখন স্পেচিয়েল বিশেষ তদন্ত কমিটি গঠন কৰি দিছে আৰু বিশেষ তদন্ত কমিটি তেতিয়াহে গঠন কৰা হয় যেতিয়া এটা বিষয় খুব সংবেদনশীল হয়। আৰু এই কমিটিখনে কিন্তু খুব আশ্চৰ্যজনকভাৱে স্পেচিয়েল ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ CID মুন্না প্ৰসাদ গুপ্তা, মই কালি এটা ফেচবুক পোষ্টৰ যোগেদি তেওঁক অৱগত কৰিব বিচাৰিছোঁ। আচলতে এইটো এটা বিৰাট সংবেদনশীল বিষয়। অসম আৰু অসমীয়াই মুন্না প্ৰসাদ গুপ্তাৰ ওপৰত দায়িত্ব দিছে। এয়া কেৱল অসম চৰকাৰে মুন্না প্ৰসাদ গুপ্তাৰ ওপৰত দায়িত্ব দিয়া নাই। গতিকে এই বিষয়টো খুব স্পৰ্শকাতৰ এটা বিষয়। গতিকে তেওঁলোকে ইনভেষ্টিগেশ্যন কৰক। BNSS এক্টৰ স্পেচিয়েল প্ৰভিজন আছে
তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব পাৰিব আৰু প্ৰয়োজন সাপেক্ষে আমাৰ অসমত এজন মহাধিবক্তা আছে আমাৰ সাংবিধানিক পোষ্ট সেইটো সংবিধানৰ বিভিন্ন এটা আৰ্টিকুলৰ যোগেদি তেওঁক এপইণ্ট কৰিছে গতিকে তেওঁলোকে মই ভাবোঁ মহাধিবক্তাৰ লগত কথা পাতিব লাগে তেওঁলোকে কথা পাতিব লাগে আমাৰ আইনজ্ঞৰ লগত বিভিন্ন জুৰিষ্ট আছে অসমত যথেষ্টখিনি অভিজ্ঞ আইনজ্ঞ আছে কিন্তু তাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিছে সংস্কৃতি বিভাগৰ কোনোবা এজন মুধা ফুটা ব্যক্তি সাহিত্য বিভাগৰ কোনোবা এজন মুধা ফুটা ব্যক্তি চিকিৎসা শাস্ত্ৰৰ কোনোবা এজন মুধা ফুটা ব্যক্তিক লৈ তেওঁলোকে কি কৰিছে এখন মিটিং তেওঁলোকে এৰেঞ্জ কৰিছে তেওঁলোকে তাত এক্সপ্লেনেশ্যন দিছে কিন্তু আমাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়াই হওক আপোনালোকৰ সাংবাদিকো আমাৰ কোন আছিলে তেখেতো যোৱা নাই আৰু অনুৰাধা শৰ্মা পূজাৰী বাইদেউ তেখেতলোকেও কিন্তু ইতিমধ্যে আইনজ্ঞ সুধিছে আচলতে তেওঁলোকৰ যদি তদন্ত প্ৰক্ৰিয়া কিবা ক'বলগীয়া হৈছে সেয়া কেৱল কোৰ্টতহে ক'ব লাগে মহামান্য আদালতত ইয়াক কোনো ব্যক্তি বিশেষক তেওঁলোকে চাফাই দিয়া উচিত নহয় সেইকাৰণে এটা কথা মনত ৰখা উচিত যে